हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ভাৰকৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি শিক্ষক নিযুক্তি সম্বন্ধী এটি গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আহক আমি আপোনালোকক জনাবলৈ বিচাৰিম যে ইতিমধ্যে মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলো যে যেটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিলে যে 11 মে তাৰিখে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব শিক্ষা বিভাগৰ এলপি আৰু ইউপিৰ যি নিযুক্তি প্ৰক্ৰিয়া। তো ইয়াতে চাব এই যে আমি পোষ্টটো দেখুৱাই আছো ইয়াতে উল্লেখ কৰিছিলে 5 ঘণ্টা আগৰ এটি পোষ্ট আৰু লগতে ইয়াতে আপোনালোকে দেখা পাব যে এই যে এটা পোষ্ট কৰিছে 1 ঘণ্টা মান আগতে এই পোষ্টত বা এই ভিডিঅ' ফুটেজটোত মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে তেখেতে মানে শিক্ষক নিযুক্তিৰ যেটো এলপি আৰু ইউপিৰ নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ এপইন্টমেন্ট লেটাৰ বিতৰণৰ যেটো দিন তাৰিখ সেইটো দিন তাৰিখটো পিছুৱাই 26 মে তাৰিখলৈকে পিছুৱাই দিয়া হৈছে। তো নিশ্চয়কৈ আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা ভিডিঅ' ফুটেজটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মন্ত্ৰী অমিত শাহ ডাঙৰীয়াই মণিপুৰৰ ৰাজনৈতিক আৰু সামাজিক বা বৰ্তমান চলি থকা পৰিবেশৰ পৰিপ্ৰেক্ষিতত তেখেতৰ অসম ভ্ৰমণ 26 মে লৈকে পিছুৱাই দিছে আৰু সেইবাবে আমি এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশনৰ প্ৰগ্ৰামটো 26 মে তাৰিখে কৰিম। এনেও তেওঁলোক